মোৰ ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে জেটপে'ত কেনেকৈ আপোনালোকে নিজৰ আইডিটো নিজে এক্টিভেট কৰিব, কোনো আপলাইন কোনো ডাউনলাইনক আপোনালোকে পইচা নিদিয়াকৈ এক্টিভেট কৰিব। অ'কে, আপোনালোকে জেটপে' এপটো অ'পেন কৰিব। মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত আপোনালোকে লিংক পাই যাব। আদাৰৱাইজ আপোনালোকৰ আপলাইনৰ লগত কণ্টেক্ট কৰিব, আপোনালোকক লিংক দি দিব। এইটো দেখিছে এড ফাণ্ডৰ ওপৰত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে যদি আই ডি এক্টিভেশ্যন কৰিব বিচাৰে, যদি আপোনালোকে মোবাইল ৰিচাৰ্জ কৰিব বিচাৰে, তেতিয়া আপোনালোকে 500 ইয়াত টপ আপ মাৰি ল'ব লাগিব, তেতিয়াহে পাৰিব। এইটো মই 599 এইটো হৈছে পে', এইটো ছাবমিট এগ্ৰি টাৰ্মছ এণ্ড কণ্ডিশ্যনত ক্লিক কৰাৰ পিছত ছাবমিট হৈ গৈছে। আপোনালোকে দেখিছে নিশ্চয়, 1 মিনিট ৱেইট কৰিব। তললৈ চাওক, এইটো স্কেন কিউ আৰ ক'ড, নেট বেংকিং, ডেবিট, ক্ৰেডিট কাৰ্ড। অ'কে, এই স্কেন কিউ আৰ ক'ডত আপোনালোকে ক্লিক কৰিব। ইয়াত আপোনালোকে এইটো যিটো স্কেনাৰ হয়, স্কেনাৰটো আপোনালোকে এটা স্ক্ৰীনশ্বট কৰিব। অ'কে, স্ক্ৰীনশ্বট কৰাৰ পিছত আপোনালোকে আপোনালোকৰ একাউণ্টৰ পৰা পইচাটো পঠাই দিব। এইটো এটা টাইমিং ষ্টাৰ্ট হৈ আছে দেখিছে, ইয়াৰ ভিতৰত আপোনালোকে পঠাব লাগিব। পঠোৱাৰ পিছত আপোনালোকে পৰৱৰ্তী পৰ্যায়ত কেনেকৈ আপোনালোকে আইডিটো এক্টিভেট কৰিব, মোৰ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে মন দি চাই লওক, নহ'লে আপোনালোকৰ প্ৰব্লেম হ'ব। আৰু যদি আপোনালোকে নতুনকৈ ভিজিট কৰিছে মোৰ ইউটিউব চেনেলটো, লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কি কৰিব লাগিব, এইটো দেখিছে মোৰ ৱালেটত 600 ফাণ্ড ৱালেট মোৰ জমা হৈ আছে। আইডিটো এক্টিভেশ্যন কৰিবলৈ হ'লে একেবাৰে তললৈ যাবগৈ। মাই বিজনেছ এইটো দেখিছে, এইটো মাই বিজনেছ বুলি আছে, হোমৰ কিনাৰত এইটো মাই বিজনেছ বুলি আছে। মাই বিজনেছৰ ওপৰত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে এইটো দেখিছে এক্টিভেশ্যন, এইটো দেখিছে এক্টিভেশ্যন এণ্ড আপডেশ্যন, ইয়াত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এণ্টাৰ আপোনালোকৰ যিটো মোবাইল নাম্বাৰ দি ৰেজিষ্ট্ৰেশ্যন কৰিছিলে, মোবাইল নাম্বাৰটো ইয়াত দি দিব, বা আপোনালোকে আই ডি নাম্বাৰটো দিলেও হ'ব। এইটো দেখিছে মোৰ নামটো আহি গৈছে, চিলেক্ট এক্টিভেশ্যন ফাণ্ড ৱালেট দেখিছে, এইটো কণ্টিনিউত মই ক্লিক কৰি দিলোঁ। প্লিজ চিলেক্ট 1 মিনিট, চৰি, এইটো পিন ৱালেট নহয়, এইটো ফাণ্ড ৱালেট। এইটো ফাণ্ড ৱালেটৰ ওপৰত ক্লিক কৰি দেখিছে আপোনালোকে কণ্টিনিউ ওপৰত মই ক্লিক কৰিলোঁ। প্লিজ চিলেক্ট এণ্ড আই ডি এক্টিভেশ্যন পেকেজ, এইটো দেখিছে মোৰ আই ডি এক্টিভেশ্যন পেকেজটো মোৰ দিবলৈ থাকি গ'ল। এইটো আই ডি এক্টিভেশ্যন পেকেজত আপোনালোকে এইটো ক্লিক কৰি দিব। এইটো দেখিছে আই ডি এক্টিভেশ্যন পেকেজ, ইয়াত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰি আপোনালোকে প্ৰাইমত ক্লিক কৰিব, তাৰপিছত আপোনালোকে কণ্টিনিউত ক্লিক কৰি দিব। অ'কে, ইয়াত আপোনালোকে যিটো আপোনালোকে পিন নাম্বাৰ দিছিলে ষ্টাৰ্টিঙত আপোনালোকে আইডিটো অ'পেন কৰোঁতে, সেই পিন নাম্বাৰটো ইয়াতে আপোনালোকে এইটো দেখিছে জেটপে'ত একাউণ্টটো ছাকচেছফুল হৈ গ'ল। এইটো এটা স্ক্ৰীনশ্বট কৰিব আৰু আপোনালোকৰ আপলাইনক এই স্ক্ৰীনশ্বটটো পঠাই দিব। অ'কে, এইটো দেখিছে মই স্ক্ৰীনশ্বট কৰিছোঁ, আপোনালোকে আপলাইনক আপোনালোকৰ স্ক্ৰীনশ্বটটো এনেকৈ পঠাই দিব। এইটো মোৰ ডান হৈ গ'ল। অ'কে, হৈ গ'ল মোৰ। হৈ যোৱাৰ পিছত মই আপোনালোকক বেক হৈ দেখাই দিছোঁ। এইটো দেখিছে 1 মিনিট, মই ৰিফ্ৰেছ কৰি দেখাই আছোঁ। অকণমান দেৰি পিছত এইটো ষ্টেটাছটো প্ৰাইম বুলি আহি যাব। এইটো দিছে মেম্বাৰশ্বিপ প্ৰাইম, এই ষ্টেটাছটো প্ৰাইম বুলি আহি যাব অলপ সময়ৰ পিছত। অ'কে, থেংক ইউ।